Hey guys, welcome back to my channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা মই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। এতিয়া যাবলৈ ওলাইছোঁ আমি য'ত ট্ৰেইনিং কৰোঁ আপোনালোকক আজি তাত দেখাম। এয়া জিকি ওলাই আছে। আমি এতিয়া যাম এতিয়া। ঠিক আছে বলক তেনেহ'লে। বৰষুণ দি গোটেই ইয়াত পানী হৈ গৈছে। আমাৰ এডোখৰত যে পূৰা পানী হৈ যায় একদম এইবোৰ বৰষুণ দিলে। এইখিনি চব পানী। এতিয়া আমি ওলাই আহিছোঁ ৰুমৰ পৰা। এতিয়া আমি যাম আৰু তইতো চফা কৰি আনিলেনো কি হ'বনে? এইবোৰ গেলা সোপাই গছকিব লাগে, একদম লেতেৰাই হৈ যায়। এইখিনি ইমান গেলা এইবোৰ পানী। আমি কৰোঁ R&D এইটো। এতিয়া মই লেবহি পালোহি, অলপ দেৰি পাছত আপোনালোকক লগ পাই আছোঁ। One eternity later. আপোনালোকে ভাবিছে চাগে পটককৈ আকৌ কি হ'ল। ৰ'ব মই আজি ঘৰলৈ যাম, একদম ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ। এয়া মই লেবৰ পৰা বাহিৰে আহি পেলাই ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ। ট্ৰেইনখন অলপ টাইম লেট হ'ল বাৰু, সেইকাৰণে মই একদম ধুনীয়াকৈ ৰৈ আছোঁ আৰু এয়া আমাৰ ট্ৰেইন আহি গ'ল। এতিয়া মই ট্ৰেইনত লগালগ বহিলোঁ। এতিয়া ট্ৰেইনখন ষ্টাৰ্ট হ'ব হৈছে আৰু ইয়াত মই কিবা এটা কৈছিলোঁ, কিন্তু মাতটো নুশুনিলে কাৰণে মই ভইচ অভাৰকৈ দি দিলোঁ। অকলে ট্ৰেভেল কৰি কোনে ভাল পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই কিন্তু বহুত ভাল পাওঁ, এই বাহিৰৰ দৃশ্যবোৰ চাই আহি থাকোঁ। এনেদৰে মই এটা ষ্টেচন পাৰ কৰি আহি আছোঁ আৰু মই এতিয়া নামিম আৰু মোক বিচাৰি আছে চাব দেই, এইকেইটা বিচাৰি আছে যে শিমলুগুৰি জাংচন মই নামিলোঁ। এতিয়া ঘৰলৈ যাম আৰু পাপা আৰু চিম্পি আছে মোক নিবলৈ। মই ঘৰ পালোহি। এতিয়া জোতাযোৰ খুলি লওঁ আৰু তাৰপিছতে ভিতৰলৈ যাম। এতিয়া গাইজ মই এতিয়া ঘৰ আহি পালোহি। এতিয়া মুখ হাতো ধোৱা নাই, মই লগালগ মাহঁতৰ ওচৰলৈ গৈছোঁ, কি কৰি আছে সেইটো চাইছোঁগৈ। এতিয়া মই মুখ হাত ধুই ফ্ৰেছ হৈ আপোনালোকক তেতিয়া লগ পাই আছোঁ। মাহীয়ে ৰং লগাইছে কাইলৈ কাৰণে। বৰমাই কাটি আছে তামোল, এই চাই আছে ফুল, এটাই পৰি আছে। মায়ে বনাই আছে ভাত। এয়া মানে গিফ্ট আনি থৈ দিছে। এয়া মই কেলৈ ঘৰলৈ আহিছোঁ আপোনালোকক কোৱাই হোৱা নাই নহয়। আমাৰ চুম্বাভাগৰ কাইলৈ তামোল পাণ পেলাবলৈ আহিব, সেইকাৰণে মই ঘৰলৈ আহিছোঁ। এতিয়া চবেই একদম কামত লাগি আছে। সেয়ে আপোনালোকক দেখালোঁ কোনে কি কৰি আছে। এতিয়া ইহঁতি গিফ্টখিনি হেৰি কৰি আছে, ময়ো অকণমান লাগি দিওঁগৈ। আমি এইখিনি গিফ্টখিনি আমি ঠিক কৰি আছোঁ। এইখিনি পেকেটত ভৰাই আছোঁ আৰু চিম্পি। গাইজ গুড মৰ্ণিং। আজি নেক্সট দিনাখনি হয়। মই কালি ভিডিঅ' নকৰিলোঁ আৰু ভাত খাই শুই গ'লোঁ, ভাগৰো লাগিলে। আজি ৰাতিপুৱা চবেই নিজৰ কামত লাগি আছে। মই বাৰু অথনিয়ে উঠিলোঁ, কিবা কেইটামান কাম কৰিলোঁ। তাৰপিছত এই ভণ্টি শুই আছে, তাইকে জগাবলৈ আহিছিলোঁ। এতিয়া কোনে কি কৰি আছে আপোনালোকক অকণমান দেখাইছোঁ ৰ'ব। এই এইবোৰ কিবা বনাই আছে চুম্বাই। এয়া আৰু এইফালে চাহ বনাইছে, গাখীৰ। তাৰপিছত এয়া চিম্পি টাউনলৈ যাব, তাই ওলাই আছে। মায়ে ঘৰ মুচি আছে এয়া। আৰু এয়া মাহী বহি আছে, মাহীয়ে কিবা মালপোৱা বনাই আছে আৰু এয়া বৰমা কিবাকিবি কৰি ঘূৰি ফুৰিছে। মই চবকে অকণ দেখাই দিছোঁ আৰু কি কৰিছে। খানা বনাই আছে, এইফালে বস্তু ৰেডি কৰি থৈছে। এই দাদাজনে বনাই আছে, কাটি আছে মানে আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ। এই মেখেলা চাদৰ পিন্ধাই নাই ৰ'বা। তাৰপা আইতা এয়া ভকতসকলো আহিলে, ইয়াত বহি আছে। এয়া ভকতৰ কামো হ'ব এতিয়া আৰু এই চিম্পিয়ে কাজল লগাই আছে। এয়া আমাৰ মা, যোনে নেল পলিচ ঘঁহিবলৈ বিচাৰি ফুৰিছে। তাৰপিছতে এয়া কুহি, এয়া কুচু, এয়া পাপা আমাৰ পেহী, আৰু এয়া আমাৰ চুম্বাই চাদৰ মেখেলা পিন্ধিলে। চাওঁ এফালে চাওঁ, এয়া আহি গ'ল বোলে।
তাহাঁতৰ ঘৰৰ মানুহ আহিলে বোলে তাইতকৈ বেছিচোন মোৰহে টেনশ্যন লাগিছে এতিয়া কেলৈ নাজানো ভয় ভয় লাগিছে আৰু এনেই হাঁহি আছোঁ আৰু তাইক দেখাবলৈ কিন্তু অলপ অলপ মোৰ ভয় এটা লাগিছে ইয়াত বাইদেউ আহি গৈছে এয়া নাম লৈছে মই ইয়াৰ পৰাই দেখাইছোঁ আৰু কাৰণ আগফালে আমি যাব নোৱাৰোঁ এয়া এইফালেও আছে ভকতসকল চাহ তাহখিনি ৰেডি কৰি আছে আমাৰ চিম্পিয়ে পূৰা বিজি মেন ই খানা বনাই বোলে হৈ গ'লে পনীৰ বনাই আছে কিবা কিবি বনাই আছে আৰু জানো আছে আৰু তামোল লাগে এতিয়া মই দি থৈ আহোঁগৈ তামোল গাইজ এয়া এটা আইটেম এইটো হৈছে কি চাহিৰ পনীৰ ন এইটো হৈছে মিক্স ভেজ এয়া কচু ভাজি হয় জ্বলা দি এয়া হৈছে মাটন মাছ মাছ হয় অঁ এয়া মাছ মাছ টেঙা দি হয়নে থেকেৰা দি মাছ এয়া হৈছে মাটন এয়া হৈছে পদুনা চাটনি এয়া দাইল তলত আছে দাইল এয়া হৈছে দাইল এয়া এই যাবৰ সময়ত চবে এখন এখন ফটো মাৰি লৈছে গাইজ আলহীবোৰ গ'ল এতিয়া আমিও ভাত পানী খাই আহিলোঁ এতিয়া এনেই ইয়াতে বহি আছোঁ ভাগৰো লাগিছে সেয়াই আৰু ৰাইজ বহুত দিন ভ্লগ বনোৱা নাই যে সেইকাৰণে এণ্ডিংটো কৰিবলৈ থাকিয়ে গ'ল এয়াই আছিল আজিৰ দিনটো ভ্লগটো যদি চাই ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব